মামা ভাগিন ভাগিন মামা এই চকটো ডিউটি কৰি কৰি মূৰটো বেলেগে বুকৰ নুমো পকালো ঠিক কৈছ কিন্তু তুমি মামা এই চকটোত আজি বহু বছৰৰ আগৰ পৰাই বহু ধৰণৰ ব্যৱসায় কিন্তু ইয়াত চলি আছে মামা এইটো হয় ব্যৱসায় চলে গতিকে মামা আজি ইয়াত কিন্তু আমি দুয়োটাই মালামাল কৰি দিব লাগিব টকাই টকা কি কয় ঈশ্বৰে দিনটো ভালে ভালে পঠালে হয় নিশ্চয় ভাল হ'ব মামা নিশ্চয় ভাল হ'ব এটা কাম কৰো সাধা দিয়ে প্ৰথম আৰম্ভণিটো কৰি দিম মাৰা এক চিপ সাধা জানো মামা জানো আমাৰ আৰু নিজৰ পকেটৰ খৰচটোকে খাব না ময়ে খুৱাব লাগিব জানো হ'ব মামা মাৰা মাৰা ঐ ৰ'ব ৰ'ব Don't touch me তাৰ মানে কি অৰ্থাৎ মোক টচ নকৰিব টচ মানে কি তাৰ মানে মোক খং নকৰিব ভাগিন পাইকডাল লৈ আহা চৰি ভুল হৈছে নেকি মদ খোৱা মানুহক পুলিচে মিটাৰেৰেহে জোখে পাইপেৰেতো নোজোখে এপেক দুই পেক খাই অহা বিলাককহে মিটাৰেৰে জোখে তিনি ফহামান খাই আহিছে দুনিয়াৰ গেলা হপা খাই আহিছ হা গতিকে আমি পাইপেৰেহে জোখিম মামা টুকা লাঠিডাল মোক দিয়া মেল মোক মেল মোক মেল বেয়া কথা হ'ব নেকি মামা মাৰা হুপা হৈছে ভাগিন মামা একেলগে ইমান হোপাম হোপাটো মাৰিব নালাগিছিল নেকি মামা নহ'লে ময়ো তোমাৰে আধা বেটাই ডিঙিলৈকে খাই আহিছে মই দিলো নহয় সোপাটো মাৰি সেইকাৰণেতো কৈছো মামা নহ'লে ময়ো তোমাৰে আধা মামা ধৰা ধৰা মই ইমান নৰ্মেল এই এটা কথাৰ কথা মামা এই ভাগিন ভাগিন পিছু আহে আমি ডিউটি কৰিব আহি আজ গাড়ী চিপি মাৰিব কোনো কথা নাই মামা বৰ্তমান আই এম ফিটিং মামা আই এম ফিটিং নহয় দিনটো ডিউটি কৰিব লাগিব ইয়াত চাওঁ পাইপডাল ধৰা অলপ মই ল'ব লাগিব তোমাৰ পৰা তোমাৰ বেছি হৈছে লাগিব 1% কিন্তু 1% মাত্ৰ 1% ল'ম দুটা ছাৰ একেলগে আজি মোৰ চিন্তাই নাই মামা ভাগিন য'ত কুকুৰেও নুমুতে তোত বাঘ শিঙেও নাথাকে তোৰ হয় ছাৰ ঐ কি আনিছ ছাৰ মাল ছাৰ মাল মাল ছাৰ মানে কেঁচা তামোল ছাৰ ক'ৰ পৰা আনিছ ছাৰ ঘৰৰে ছাৰ ঘৰৰে নে চুৰ কৰি আনিছ চুৰ ছাৰ নকৰোঁ কেঁচা তামোলো মাল হয় ছাৰ যাওঁ নেকি ছাৰ এইটো চকত বহুতো ব্যৱসায় চলে হয় ছাৰ গতিকে কালেকশ্যন নিশ্চয় ভাল ভাল ছাৰ ভাল মালটো কিন্তু বেছিকৈ লাগিব নিজৰ পকেটত নভৰাবি কিন্তু আগৰ মাল পাই যাবি ওপৰত পঠাব লাগিব নহয় ওপৰলৈ মাল পঠিয়াব লাগিব কোনে খাব ছাৰ
কি কোনে হ'ব ওপৰলা আছে না নাই ওপৰলায়ো মাল খায় তাকো গেলা তাত কিনো বলকি আছো মাল মানে টকা টকা পকেট ভৰা নিবি কিন্তু মই থানাত লগ পাম মামা ভাগিন তামোলো মাল মদো মাল টকাও মাল আমি যে অলপ আগত খালো সেয়াও মাল মুঠতে আমি এই বাস কৰা পৃথিৱীখনৰ গোটেই মালেই মাল এইফালে 2 নম্বৰী বেপাৰ হা মোৰ লগত এইবিলাক নচলিব দেই এই 2 নম্বৰী বেপাৰ মোৰ লগত নচলিব 2 নম্বৰী নহয় ছাৰ এইবোৰ মানে আমাৰ ঘৰুৱা কাঠ আম কঁঠাল চাওকচোন ছাৰ মানে অলপ চলপ কিনি বজাৰত বিকো ছাৰ আলনা বিচনা সজাই এনেকৈ চলি আছো ছাৰ ঘৰুৱা কাঠ চাওকচোন ছাৰ কিটকিটীয়া মাল ছাৰ মাল মাল আমি মাল বুলি কওঁ ছাৰ মাল হয় ছাৰ তামোলো মাল কাঠো মাল ঐ কাঠ বুলি ক কাঠ কাঠ ঐ চা ডিস্টার্ব কৰিব হে দে মাল দে মাল ইস কেনেকৈ পায় ঐ 4 ফুটীয়া পুলিচত কেনেকৈ চাকৰি পালি ঐ বেছিকৈ নকবি দেই চাইজক ধৰি কথা নকবি কিন্তু চাইজক ধৰি কথা নকবি মানুহ মৰা কেছৰ আছামীয় মন্ত্ৰী এমএলএ হয় মই কি চাপৰ হলো বুলি পুলিচত চাকৰি কৰিব নোৱাৰিম ছাৰ এইও মাল চোন ময়ো এটা মাল মাল তামোলো মাল মদো মাল কাঠো মাল মাইকীও মাল ইফালে টকাও মাল মুঠতে মালেই মাল ঐ পুলিচৰ পৰা টকা ল'ব আহিছো ইস কেনেকৈ পায় গতিকে মামা আমিও ইয়াত থাকি লাভ নাই বোলা 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 ইফালে আছে গাড়ীখন I make your speakers bang.